মই নন্দিতাই কৰিছোঁ শেষ অনুৰোধ। মা, দেউতা, মই যাবলৈ ওলালোঁ। মোক ক্ষমা কৰিবাও, মই নোৱাৰিলোঁ মৃত্যুক জিনিবলৈ, নিদিলে মোক জীয়াই থাকিবলৈ। বহুত সপোন আছিল, এদিন ডাঙৰ মানুহ হ'ম, ভাল মানুহ হ'ম। কিমান কষ্টৰে তুলিলা, ডাঙৰ দীঘল কৰিলা। সেই কষ্টৰ মূল্য দিম, পৃথিৱীৰ সমস্ত সুখ-শানি তোমালোকৰ আঁচলত বাকি দিম। কিন্তু সেই পাষণ্ডটোৱে কাঢ়ি নিলে মোৰ সকলো, শেষ কৰি দিলে মোৰ জীয়া সপোনবোৰ। চোৱাচোন কেনেকৈ হাঁহ পাৰ মৰাৰ দৰে ঘপিয়াই ঘপিয়াই মাৰিলে মোক। তাৰ হাতখন এবাৰো নকঁপিলনে? মানুহ কেনেকৈ ইমান ৰক্তপিপাসু হ'ব পাৰে? যদি মানুহ জীৱশ্ৰেষ্ঠ হয়, তেন্তে সেই মানুহৰ হাততে কিয় মোৰ জীৱনে প্ৰাণ হেৰুৱালে? হে সভ্য সমাজ, মোক ন্যায় দিয়া, এই নৰসাধকবোৰক শাস্তি দিয়া। নহ'লে আকৌ এজনী নন্দিতাৰ অকালতে মৃত্যু হ'ব। কি ভুল আছিল মোৰ? মিছা প্ৰেমৰ অভিনয় নকৰোঁ বুলি কোৱাটোৱেই মোৰ ভুল নেকি? হে জগতৰ ঈশ্বৰ কৃষ্ণ, প্ৰেম যদি স্বৰ্গীয় হয়, তেন্তে কিয় সেই প্ৰেমৰ বাবেই মোৰ জীৱনে মেলা নিমাগিলে? কিয় হেৰাই গ'ল মোৰ অমূল্য জীৱনটো? মই কবিতা ভাল পাইছিলোঁ, কিন্তু ভবা নাছিলোঁ মোৰ জীৱনটোৱেই যে এদিন কবিতাৰ দৰেই হৈ পৰিব। শৰীৰটো বৰকৈ বিষাইছে, বৰ অসহ্যকৰ এই যন্ত্ৰণা। নোৱাৰিছোঁ সহিব মই। বন্ধ চকুৰ আগত বৰকৈ আমনি কৰিছে মা-দেউতাৰ সৰল মুখ দুখনে, দাদা-বৌৰ মৰমৰ ধেমালিবোৰে। ইমান যে মন গৈছে চকু মেলি আপোন মানুহবোৰক চাবলৈ, মা-দেউতাৰ কোলাত মূৰ থৈ শুবলৈ, দাদা আৰু বৌক সাবটি ধৰিবলৈ। কিন্তু মই যে অসহায়, মোৰ যে যোৱাৰ সময় হ'ল। কিন্তু যোৱাৰ সময়ত এষাৰ কথা কৈ যাওঁ। হে সভ্য সমাজ, মোক ন্যায় দিবা। মোৰ জীৱন কাঢ়ি নিয়া সেই নৰৰূপী পিশাচটোক আইনৰ সুৰুঙাই দি সাৰি যাবলৈ নিদিবা। মোৰ দৰে আৰু এজনী নন্দিতাৰ অকালতে মৃত্যু হ'বলৈ নিদিবা।